বাইদেউ হা হেৰি মোৰ মানে ৰিচাৰ্জটো খতম হ'ল 250 টকা এটা ৰিচাৰ্জ কৰি দিয়কচোন মোৰ একাউণ্টত একদমেই পইচা নাই সমল খালি নাই মোৰ লগত কেছ পইচা আছে 300 টকা মই নহ'লে বেলেগৰ তাতে বিচাৰিব লাগিল আই ৰচোন ৰ কেছ পইচা আছে আছে ৰচোন মোৰ একাউণ্টত থাকিবও পাৰে দেই মই এবাৰ চাই লওঁ চাওকচোন আছে আছে দিয়ক 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 মোৰ নম্বৰটো গৈছে গৈছে চা আহিছে আহিছে বাকি কেইটা তোক অনলাইনত দি দিম ঠিক আছে একাউণ্টত পইচাই নাই কেছ পইচা ওলাই দিলিতো এতিয়া একাউণ্টত পইচা সোমাই গ'ল মোক ফাঁকি দে বেটি ৰ'বচোন ৰ'বা কালি এটা তোমাৰ সপোনত দেখিছো নহয় ই বাকলি তোমাৰ সপোনতো মই আহিব লাগে নে কি দেখিলানো তোমাৰ বোলে বিয়া আমি গোটেই সোপা ইমান ফূৰ্তি কৰিছো ইমান অগৰি ডগৰি মাংস মাছ খাইছো নহয় হেই নহয় কালি তুমি যিটো ভাজত শুইছিলা আজিও সেই ভাজতে শুই দিবাচোন কেলে আজি কি জানি খুবা খুবিনিলৈকে দেখাগে ইমান লাজ নাইকিয়া ধেৎ মৰম ইমান দেৰি কৰিব লাগে নে এইজনী পালেহিচোন মাৰ ঘৰত এৰাতি থাকোতে ইমান উৎপাত লগালা যে হল কি ঘৰত চোৰ সোমাইছে কি কোৱা বলা বলা ৰবাচোন কি হৈছে তোৰ হা ঐ মোৰ ঘূৰাইছে নেকি নাই 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 গা বেয়া লাগিছে নে নাই 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 কিয় এনেকুৱা কৰিছ তই আমি ষ্ট্ৰেচিং কৰি আছিলো ষ্টেচিং কি তাৰমানে হে ঠাকুৰ বাবা আপুনি ষ্ট্ৰেচিং মানে নাজানে চাওঁ ঘূৰকচোন কিয়? ঘূৰক আৰে বাবা ঘূৰক না ঘূৰিম মানে ভতিজা ভতিজা খুৰাৰে ফোন কৰিছে নে নাই নে পাহৰিলে ৰেগুলাৰ কৰে ৰেগুলাৰ হে ৰেগুলাৰ নকৰে কৰেও বিটিবা হা মানুহটো মোৰ লগত সম্পৰ্কটো অলপ বেলেগটো মোৰ কাৰণে মানুহটো জান দি দিব পাৰে বাৰু বিপদত পৰকচোন আপুনি তাৰপিছত চাম খুৰাৰে কিমান জান দিব পাৰে আপোনাৰ কাৰণে কিয় নোৱাৰিব আকৌ এই মানুহজনে কিয় দেখিব নোৱাৰে খুৰাক বাৰু গৈ থাকক মই ধৰি আছো নোৱাৰিম আঁঠু নাভাঙিব আঁঠু চিধা দিছো দে হৈছে এতিয়া আমি আকৌ ৰিভাৰ্ছ যাব লাগিব কে এতিয়া ৰ আৰে ৰখিলে নহব একেলগে কৰক এতিয়া আপুনি যাওকচোন ভৰি দুখন লগাওক এতিয়া হাত দুখন চিধা এতিয়া ডাউনৰ ফালে যাওক আপোনাৰ নাকটো আঁঠুত লগাব ট্ৰাই কৰক কিয় নহব আপুনি ভৰিটো জইন কৰক কি হ'ল ইফালে নহয় ইফালে ধৰক ইফালে লৈ যাওক লাহে লাহে কৰিব দিছো আপুনি টকা গহনা চব নিলে চোৰে হে ভগৱান কোনে বস্তুবিলাক চুৰ কৰিলে মোৰ তলা চলাচোন একো ভঙা নাই হেই দৰ্জা খোলা আছিল ৰাতিপুৱা দৰ্জাখন খুলি মই পাছফালে কাম কৰি আছিলো সব লুটি নিলে সব লুটি নিলে শেষ হৈ গ'ল চব হাতখন চিধা কৰি দিয়ক ওপৰৰ ফালে চাওক লাহে লাহে শ্লোলি দাদা কি হৈছে নাই ছাৰ এইজনী কিবা ট্ৰেচিং নে ফেচিং কিবা কৰাই দিলে নহয় দাদাই ভুলকে কৰিলে কঁকালটো বৰ বেয়াকে লাগি গ'ল ছাৰ একো নহয় দাদা ঠিক হৈ যাব সুস্মিতা তুমি অলপ মোৰ ৰুমলৈ আহিবা ঠিক আছে ভাল হৈ যাব দাদা হ'ব ছাৰ শুনিছে নহয় ভাল হৈ যাব ঠিক আছে মই আহি আছো দেই ইহঁতনো এইবিলাক ফেচিং ফেচিং কৰি থাক আহিলে ছাৰ আজিৰ পৰা যাতে মই আহিয়ে তোমাক এই গদাটোৰ সৈতে নেদেখো কিয় ছাৰ প্ৰশ্ন নকৰিবা যিটো কৈছো সেইটো কৰা লুটু ক'ত ভাওনা আছে
ভাওনাৰ কথা বাদ দিয়া বহা বহা আয়ো দাদা মই মিহি মালিচ এটা কৰি দিবা হওক এইজনীয়ে মোক শেষ কৰি দিলে বুজিছ ডাঙৰ মাইনা আপুনি বহকচোন বহক বহক কি কৰ তই মই মিহি হেচন এটা দিওঁ বহকচোন হেঁচন দিব নালাগে ডাঙৰ মাইনা আকৌ বেছি হৈ যাব আৰে মই জোখটো জানোতো একদম ধুনীয়াকৈ পৰি দিয়কচোন ইয়াত নালাগে নেকি তললে মোকে পৰি দিয়ক পুৰা তল পেটকে পৰি দিয়কচোন লাহেকে লাহেকে হাতখন পাচল দিয়ক ঢিলা হওক দে মানুহটো ঢিলা 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 এইখিনিতে ন ৰ'ব ছাৰ কওকচোন কি কথা আছিল সুস্মিতা মই তোমাৰ পৰা এটা সিদ্ধান্ত বিচাৰিছো থেংক ইউ ছাৰ মোৰ বহুত ভাল লাগিছে কিয় ছাৰ আমাৰ নিচিনা ইমান সাধাৰণ ছোৱালী এজনীৰ পৰা আপোনাৰ নিচিনা ছাৰ এজনে যে সিদ্ধান্ত বিচাৰিছে ছাৰ আমি বহুত প্ৰাউড ফিল কৰিছো আমিতো চিম্পল কনিষ্ঠ বল ন তুমি সৌন্দৰ্য চৰ্চা ষ্ট্ৰেচিং এইবোৰ কৰি খুব ভাল পোৱা ন ছাৰ বহুত ভাল পাওঁ আৰু চাকৰিটো কৰি চাকৰিটো কৰিও ভাল পাওঁ ছাৰ গুড এতিয়া তুমি মোক এটা সিদ্ধান্ত দিয়া যে তুমি থানাত চাকৰিৰ ডিউটিটো কৰিবা নে সৌন্দৰ্য চৰ্চা আৰু ষ্ট্ৰেচিঙৰ ডিউটিটো কৰিবা যিকোনো এটাহে কৰিব পাৰিবা কিন্তু গতিকে সিদ্ধান্তটো তুমি দিয়া মোক ছাৰ চাকৰিয়ে কৰিম দিয়ক গুড যোৱা এতিয়া তুমি কাম কৰাগৈ অ'কে ছাৰ এই ৰাত তুমি বেছি টেনশ্যন লৈছা কি ক'লা মই বেছি টেনশ্যন লৈছো ইমান কষ্টৰে পোৱা টকা পইচাখিনি যোৱাৰ পিছত তুমি কৈছা মই টেনশ্যন লৈছো ওৰা তুমিয়ে চুৰ কৰা নাইতো পাগল হৈছা মই ঘৰত টকা গহনা কিয় চুৰ কৰিম শুনা এইবোৰ ইমান ভাবি থাকিব নালাগে যি হ'ল হ'ল আৰু দিয়া আকৌ আনিবা টকা গহনা আকৌ আনিম কিন্তু ইমান কষ্টৰে পোৱা মই টকা পইচা গহনা কি মই এনেই যাবলৈ দিম নাই মই কিবা এটা ব্যৱস্থা কৰিব লাগিব ব্যৱস্থা কিবা ব্যৱস্থা কৰে চাওঁ দিয়কচোন দিয়ক গোসাঁহাত আয়ো ডাঙৰ মাইনা তই মোৰ কঁকাল শেষ কৰি দিলি বাকলি আপোনাৰ কঁকাল মই কিয় শেষ কৰিম বাৰু মিহি হেচন এটাহে দিছিলো আপোনাক সেইটো মিহি হেচন হা তই কিমান জোৰে হেঁচিছ হেচন দিছ তই গমেই নাপালি বাকলি মই জানো নহয় আপোনাক কিমান জোৰত হেচন দিব লাগে দিয়ক আৰু এক হেচন নালাগে 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 ডাঙৰ মাইনা নালাগে 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 কিয় নালাগে হ'ব এই আতিছে মোৰ চাওঁ গোচ গোচ এইখনতে মৰিবলৈ ওলাইছে পাৰ্টনাৰ বা বহুত দিনৰ মূৰত লগ পালো এই খবৰ বেয়া অ কি হ'ল আজি ৰাতিপুৱা আমাৰ ঘৰত চুৰ সোমাল এই থানালৈ যাওঁ আৰে পাৰ্টনাৰ ঘৰত কোন পাৰ্টনাৰ সোমাই দিলে খবৰ কৰি আছো ৰ মই এই ঠাকুৰ বাবা ছাৰে আজি কি ষ্টাইলত দম দিলেতো কি হ'ল একো হোৱা নাই ছাৰে গালি পাৰিলে ছাৰে আকৌ আমাক কিয় গালি পাৰিব নহয় তোমাৰ ফেচিয়েল এক্সপ্ৰেছনটো আৰু বডি লেংগুৱেজটো তেনেকুৱা লাগিছে এক্সাৰচাইজ কৰা মানুহ ন এনেকুৱাই ব্লাডি কি ব্লাডি দাদা কি কৰি নাই কিবা এটা কৰি আছো ৰ
কিয় কঁকালত কিবা হ'ল নেকি তই ক'ৰ পৰা আহিলি মই বাহিৰলৈ গৈছিলো কঁকালত বোলো কিবা হ'ল নেকি নকবি আৰু সুস্মিতা বাইলুং মোৰ কঁকাল বৰবাদ কৰি দিলে ঐ এতিয়াও ধৰি আছে কঁকালত সেইটো কথা হ'ল নেকি মই বুজাই দিছো ৰ'ব নালাগে নালাগে বাবা আপুনি অকণ থিয় হৈ দিয়কচোন ৰ'ব নালাগে নালাগে ভাল লাগিলে দাদা দাদা এইটো কাকতিটাক দি দিবা ছাৰ সেইজনে আজি পাৰিব জানো কিয় কঁকাল বিষত দেখোন কেকাই আছে এই সুস্মিতাই সেই ষ্ট্ৰেচিং কৰাই এই গতি কৰিলে ছাৰ ছাৰ অ। মই ঘৰলৈকে যাওঁ নেকি কিয় দাদা এইজনী মোৰ কঁকালখন খাই পেলালে কোন এইজনী আমাৰ সুস্মিতা লুটুকান বাবা আৰু ডাঙৰ মাইনা তুমি কি কৰিলা ৱাহ মই কি কৰিলো আকৌ হেৰ আপুনি কেকাই জেগাই থকা নাছিল কঁকালৰ বিষত মই বোলো আঁঠুৱাই দি মিহি হেঁচন তাত দিওঁ এয়াহে বেছি ৰিয়েক্ট কৰিছে আপুনি মিহি হেঁচন দিলি তই ঐ ডাঙৰ মাইনা কঁকালখন তোৰ নে মোৰ মইহে জানিছো মোৰ কঁকালত কিমান জোৰে হেঁচন পৰিছে কথা ক'বলৈ আহিছে হয় হয় দাদা আপুনি এটা কাম কৰক আপুনি ঘৰলৈ যাব নালাগে আমাৰ কৰিডৰৰ সোফাখনতে অলপ ৰেষ্ট লগ গৈ যাওক হ'ব দিয়ক বেছি ঢিলা মানুহডাল এই তোমাৰ এই ইচ্ছাত প্ৰাণেৰে বয়সস্থ মানুহটোক হেঁচা মাৰিলে মানুহটোৱে কষ্ট নাপাব সেইটো হয় বাৰু বাইদেউ শুনকচোন কোন মই যতীন যতীন কি বৰা শইকীয়া কলিতা বৰা 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 যতীন বৰা যতীন দা আপুনি হাই ক'ত যতীন দা আপুনি নহয় মই সঁচাই যতীন বৰা মই আমাৰ ছুপাৰষ্টাৰ যতীন দা বুলি ভাবিছো মই ছুপাৰষ্টাৰ নহয় মই চোৰহে ইয়ালৈ কিয় আহিছে এফআইআৰ দিবলৈ নিজে চুৰ কৰি নিজে এফআইআৰ দিবলৈ আহিছে নহয় নহয় মানে মোৰ ঘৰতে চুৰ হৈছে বাইদেউ কি চুৰৰ ঘৰত চুৰি হৈছে হয় আহকচোন আহক কথা পাতিব লাগিব আহক 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 আমিতি এই ভাগক চিনি পাইছানে ই বোলে চুৰ আৰে এই পাতকটো মই এবাৰ ধৰিছিলো নহয় হয় হয় বাইদেউ আপুনি এবাৰ মোক ধৰিছিল নহয় সেইবাৰ মই এমাহ জেলতো আছিলো পিছে সেইবাৰ জেলৰ খানাটো ইমান ভাল নাপালো হালা তোমাক জেলৰ ভিতৰত মাংস পনীৰ লাগে হে ৰবাচোন ৰবা মেইন কথাটো শুনা ইয়াৰ ঘৰত বোলে চুৰ সোমাল বাকলি চুৰৰ ঘৰতো চুৰ হয়নে বিচাৰি পাইছানে চাই আছো ছাৰ ইমান সময় লাগিছেনে তোমাৰ মালটো মজা লাগিছে ক'ত পালে এইটো এইটো আকৌ কিয় পিন্ধিলা চাইছো পিন্ধি পেলাই একে কিলবিজ টাইপ আন্ধেৰা কায়েম ৰাহেগা যে মোৰ লগত এটা লৈ আহিবচোন আপুনি কামৰ সময়ত মই তোমাক কি কাম কৰিব দিছিলো কামৰ সময়ত এইবিলাক কি কৰি আছা নাই কৰো খোলা খোলাচোন খোলা মালটো মজা লাগিছে কিন্তু ফাইলটো বিচাৰা চাই আছো ছাৰ ননচেন্স কথা ক'বলৈ আহিছে বাইদেউ শুনকচোন শুনক মোৰ ঘৰত চুৰি হৈছে বুলি আপোনালোকে কিয় বিশ্বাস কৰা নাই বাৰু কিয় বিশ্বাস কৰিম তই নিজে দেখোন এডাল গভাইত চুৰ তাৰপিছত আকৌ তোৰ ঘৰত কেনেকে চুৰ হবলৈ পালে বাইদেউ আপুনিয়ে কওকচোন ডক্তৰত জ্বৰ চৰ্দি হয়নে নহয় বা তাৰ যুক্তি চাও আচ্ছা ৰচোন তোৰ ঘৰত এনে চুৰি কি হ'ল নগদ 40,000 টকা আৰু দুডাল সোণৰ চেন হয় নেকি হয় আহচোন ছাৰৰ ওচৰলৈ আহ সোমা হেৰি ছাৰ ই যতীন চুৰ ছাৰে মোক চিনি পায় ছাৰ এবাৰ যে মোক আপুনি চুৰি কেছ এটাত ধৰি পেলাই লকআপত ভৰাই থৈছিল কি কাৰণে আহিছ সেইটো ক ছাৰ মোৰ ঘৰত চুৰ কৰিলে হেৰ' তই নিজেই চোৰ আকৌ চোৰৰ ওপৰত এফআইআৰ দিবলৈ আহিছ কিয় চোৰৰ ঘৰত চুৰ কৰিব নোৱাৰে নেকি আৰু চোৰৰ ওপৰত চোৰে এফআইআৰ দিব নোৱাৰে নেকি এই ৰয় কি চুৰ হৈছে সেইটো ক ছাৰ দুডাল সোণৰ চেন ছাৰ নগদ 30,000 টকা মোক দেখোন 40,000 বুলি কৈছিলি হয় 40,000 ছাৰ মালখিনি উলিয়াই দিয়কচোন মালখিনিহে লাগে চুৰটো নালাগে
একে লাইনৰ মানুহৰ ওপৰতনো কি বুলি এফআইআৰ দিম? এই চুপ থাক বাহিৰত বগৈ যা মই কি কৰিব পাৰো চাই আছো বল 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 আহ। কি কৰা যায় বাৰু এতিয়া? বেজৰ নাকতে দেখোন খৰাই খালে। ৰবা ইহঁতৰ চিণ্ডিকেটত খবৰ এটা লওঁ ৰবা ইকবাল এই যতীন চোৰৰ ঘৰত চুৰ হৈছে তহঁতৰ গেঙৰ কোনোবাই কৰিছে যদি ইমিডিয়েট খবৰটো দে আৰু তইতো কৈছিলি আমি চুৰটোৰ বাদ দিছো তেনেহ'লে এইবিলাক কি হৈ আছে চাবি দেই গোটেই সোপাকে চুচৰাই আনি লকাপত ভৰাই থৈ দিম আকৌ ইমিডিয়েট খবৰ দে ইকবাল মানে হাতীগাঁও অঁ সি দেখোন শাক পাচলিৰ দোকান এখনে খোলা দেখিছো হয় নেকি ক'ত